চাব আহিলোঁ লগত অকণমান ৰাস চাওঁ আৰু কি দেখাব পাৰোঁ আৰু পাঠশালাৰ কাষত চাই থাকব পাৰোঁ। এতিয়া আমি মন্দিৰৰ সন্মুখ আহি পালোঁ। এয়া আমি চাইছে মন্দিৰৰ সন্মুখ আহি পালোঁ। চাই লওক। মূৰ্তি চাই শেষ কৰিব পৰা নাই ৰাই, দেখিছেনে? এয়া আমাৰ বজালী চাইকেলিং মানে এটি গ্ৰুপ আমাৰ। এয়া চাওক, বঢ়িয়া লাগিছে ন? ধুনীয়া পেডেল মাৰি আছে দাদা, তামাম পেডেল মাৰি থাকা। এয়া আমি মানে এয়া দোকান আহি পালোঁ আৰু এই বজালী বাণিজ্য মেলা। এয়া চাই থাকক, বজালী বাণিজ্য মেলা। এয়া আমি ঘড়ী কিনিব আহিছোঁ। ঘড়ীৰো দাম যি দাম, ভাল লাগিছে কিন্তু ঘড়ীকেইটাৰে ধুনীয়া লাগিছে। এই আমাৰ বৰুৱা ছাৰে মানে ঘড়ীটো ল'ব আৰু আমি শিৱটো লৈ যাই থাকোঁ বলক, বাবাক আমি এটা দৰ্শন কৰোঁ। ফুলনি মানে বাগিচা বঢ়িয়া লাগিছে। এই আমি বাবাক আমি এটা দৰ্শন কৰিবলৈ আহিছোঁ। চাই থাকক, বঢ়িয়া লাগিছে এই বস্তু দেই, মজা লাগিছে। মানুহতে বহু কষ্ট হৈছে, মজা লাগিছে। কোনোবা বনাইছে, ধুনীয়া লাগিছে। বল বম বাবা, বল বম, মই বহু ভাল পাওঁ। শাওণৰ মাহত আমি যাওঁ আৰু বাবাৰ তাকে বল বম। এয়া বলক, ইয়াতে বোলে এখন চখান বনাইছে, দেখিছেনে? এই চখান চক ৰাতি হ'লে কিন্তু আহিব দেই ৰাই, সাৱধান থাকিব। বলক এয়া আমি চাই আছোঁ আৰু এয়া উঠিবতো আমাৰ বলক বলক চাই থাকোঁ আৰু দেখাব পাৰোঁ। এতিয়া আমাৰ ছাৰে চশমা চিলেকশ্যন কৰিছে, সেয়া পিন্ধিছে চাব, চাই থাকক। বঢ়িয়া লাগছে দেই। এয়া মই পিন্ধিলোঁ, কেনেকুৱা লাগিছে কওক, কমেণ্ট কৰি জনাব। ভাল লাগিছে নে বেয়া লাগিছে? কিনিম আৰু আজি নিকিনিলে কালি কিনিম, হ'ব দিয়ক। বলক এতিয়া আমি খেলা খেলোঁ। 20 টকাত 5টা গুটি। খাপাং নাই আৰু আমাৰ, তথাপিতো খেলাম আৰু। এতিয়া আমাৰ বৰুৱা ছাৰে ৰেডি হৈছে। এয়া চাওক, এয়া দি আছে আৰু য'তে পাই তাতে সোমাই আছে আৰু। চাৰিত দিলে বঢ়িয়া, কিবা পাওঁ না নাপাওঁ এই আৰু চাই থাকক। এতিয়া আমি যাই আছোঁ, একো নাপালোঁ দে, খেলাত আমি একো নাপালোঁ। এতিয়া আমি আহি আছোঁ, মাৰ্কেটৰ ভিতৰত সোমালোঁ। ইয়াতে আমি আয়ুৰ্বেদিকত সোমাম, কিবা এটা লওঁ আৰু দেই। ইয়াতে আৰু আমি এতিয়া ভিডিঅ'টো সামৰণি মাৰিলোঁ। এতিয়া বাই বাই, এতিয়া আমি ঘৰলৈ যাওঁ। বাই বাই, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া বাই বাই দে আৰু নেকি।